মই নাজানো এইটো অকল মোৰ লগতে হয় নে আপোনালোকৰ লগতো হয় যে মুভি এখন চোৱা টাইমত খোৱা বস্তু লাগিবই মানে কথাটো হ'লে এনেকুৱা সৌৱা সেইদিনাখন কিবা এটা বিচাৰি মই ইউটিউবটো চাই আছিলোঁ ঠিক তেনেতেই দেখিলোঁ পঞ্চায়ত ছিজন 3 ৰিলিজ হ'লেই বুলি তাৰপিছত নো কি আছিল ডাইৰেক্ট গ'লো গুগলত আৰু চাৰ্চ কৰাত লাগি গ'লো হাউ টু ডাউনলোড ফৰ ফ্ৰী ছাবস্ক্ৰিপশ্যন ল'বৰ কাৰণে পইচা নাই যে এনেকৈ ডাউনলোড কৰিব লাগিব আৰু পিছে আপোনালোকে চিৰিজখন চালে নে বাৰু মোৰ হ'লে বহুত প্ৰিয় কাৰণ কিবা এটা হোলচাম ভাইব পোৱা যায় ডাউনলোড কৰি চাই আছিলোঁ বাৰু কিন্তু কিবা এটা মিচিং আছিল ভাবি আছোঁ কিয় ভাল লগা নাই চাই খোৱা বস্তুৱে একো নাই ক'ৰ পৰা ভাল লাগিব বলক বনাই আনো কিবা এটা বনাওঁ বুলি ক'লে মোৰ মনত দুটা বস্তুৱে আহে মেগী আৰু কণী কাৰণ বেলেগ একো নাজানোৱে বনাব একে ভুকুই মেগী পেকেট ভাঙি লয় বনোৱা পাত্ৰটোত ঢালি দিয়াৰ লগতে মেগী মছলা অলপমান টেষ্টটো কৰি চাম পিছে আপোনালোকে পানীয়া কৰি খাই ভাল পায় নে গোটা কৰি খাই ভাল মেগীখিনি আকৌ মই হ'লে অলপমান গোটাই ভাল পাওঁ বাৰু মেগীখিনি বনাই লৈ এটা কণীও ভাজি ল'লোঁ অমলেট বনাম বুলি ভাবিছিলোঁ কিন্তু শেষত অমলেট গৈ এনেকুৱাহে হ'ল পিছে নেক্সট টাইম আপোনালোকে মেগী বনাই খালে নেমুৰ ৰস অলপমান দি চাবচোন উফ বহুত টেষ্টি হয় বাৰু এতিয়া মই মেগী খাই চাওঁ পঞ্চায়ত আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰিয়ে যাব দেই